welcome back to my channel. আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে ভাবিছে চাগে মোৰ মাতটো কিয় ইমান আজি স্লো লো বেমাৰী নিচিনা। মোৰ মনটো ভাল নহয় কিয় জানেনে? কাৰণ মই কাইলৈ গৈ আছোঁ হোষ্টেল যোৰহাট। মানে আমাৰ এতিয়া লকডাউন খুলিলে আমাৰ ক্লাছেছবোৰ ষ্টাৰ্ট হ'ল, তো মই এতিয়া হোষ্টেল যাবগৈ লাগিব। চ' মোৰ অলপ মনটো ভাল নহয় কাৰণ ঘৰখন এৰি থৈ যাম। ইমান মাহ ঘৰত থাকি এতিয়া হোষ্টেল যাবলৈ অলপ বেয়া লাগিছে, কিন্তু ঘৰত থাকি থাকি আমনিও লাগিছিলে দিয়কচোন, সেইকাৰণে যাম। সেইটো কাৰণে ভালো লাগিছে। চ' কাইলৈ যামগৈ আৰু এতিয়া যোৰহাটত ব্লগছ দিম, আপোনালোকে চাব যোৰহাটৰ ব্লগছ। চ' স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। চ' এতিয়া মই উঠিলোঁ বাছত শিৱসাগৰ ASTCত। চলা নাই বাছখন, যাব আৰু। গৈ আছোঁ মই যোৰহাট। বৰ লাগিছে অকলে অকলে গান শুনি শুনি গৈ আছোঁ আৰু বৰ খাই খাই ৰ'দ লৈ লৈ। এয়া চিনি পাইছেনে কোন? আমাৰ জুবিন দা আকৌ। এনেকৈ ছানকিষ্ট বুলিয়ে ভাবি ল'ব পাৰে আৰু এইটো ছানকিষ্ট লৈছোঁ কি ধুনীয়াকৈ। চ' মই এতিয়া আহি পালোহি যোৰহাট। এতিয়া অটত গৈ আছোঁ। এইটো মোৰ এটা দুটা তিনিটা চাৰিটা বেগ এনেকৈ লৈ লৈ গৈ আছোঁ আৰু ৰুমলৈ। অট'খন ৰিজাৰ্ভ কৰি ল'লোঁ কাৰণ এক্সট্ৰাকৈ যাবলৈ নোৱাৰি। চ' মই এতিয়া আহি পালোঁ ৰুম। আহি পাই মুখ হাত অলপকৈ ধুই, মানে গা ধুই আহিছিলোঁ ঘৰত, ধুই মই ইউনিভাৰ্চিটিলৈ যাবলৈ ৰেডি হৈ ল'লোঁ। কাৰণ একেযোৰ কাপোৰকে পিন্ধি যাব মন নগ'ল, কাৰণ মই বহুত ধূলি চুলি খাই আহিছিলোঁ। এটি দুজনী আহিলে কালিয়ে, মই আজি ৰাতিপুৱা আহিছোঁ কাৰণ মই কালি ৰাতি আমাৰ গাঁৱত ভাওনা আছিলে। চ' মই ভাওনা চাওনা চাই মেলি আহিছোঁ আজি ৰাতিপুৱা কলেজ পোৱাকৈ। মই ভাওনাৰ ক্লিপছ কেইটামান জইন কৰি দিম, আপোনালোকেও চাব। তাৰপিছতে মোৰ ইয়াৰ ৰুমৰ হালত দেখিছে। এখন মোৰ বিচনা, এখন মানে মই এতিয়া সামৰিব নোৱাৰোঁ। এখন সামৰিব হ'লে মানে মই পাগল হৈ যাম। চ' মই ইউনিভাৰ্চিটিৰ পৰা আহি এখন চাফা কৰিম, ঠিক কৰিম। চ' মই আপোনালোকক মোৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই দুজনী নতুন ৰুমমেট পালোঁ। আপোনালোকক মই চিনাকি কৰাই দিম মোৰ ৰুমমেটৰ লগত। চিনাকি হ'বনে? কৰাম, চিয়'ৰ কৰাম, ৰৈ থাকক। চ' মই এতিয়া ফাৰ্ষ্টে মোৰ ৰুমমেট দুজনীক আপোনালোকক চিনাকি কৰাই দিম। তো মোৰ ফাৰ্ষ্ট ৰুমমেট এইজনী, মানে নতুন, মানে আগৰে ফ্ৰেণ্ড, মানে এতিয়া একেলগে থাকিছোঁ আৰু, মিছ তন্মায়া বৰঠাকুৰ। আৰু মোৰ কৈ দে হেল্ল' কৈ দে ভালকৈ, পাত্তাই নিদিয়ে।
তো এইজনী মোৰ ছেকেণ্ড ৰুমমেট তাইক আপোনালোকে মোৰ জিলিকাই নাই তাইক আপোনালোকে মোৰ আগৰ ব্লগটোত দেখিছিলে তো মই ভালকৈ পাছত চিনাকি দিম এতিয়া আমাৰ ৰুমত কেইজনীমান গেষ্ট আছে মানে নালাগে নালাগে কিয় লাগে 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 চিন্থিয়া বৰা স্মিতা দিহিঙীয়া সুতাচিনী গগৈ হেতি মানে ইংলিছ ডিপাৰ্টমেণ্ট আমি মানে ইংলিছ ডিপাৰ্টমেণ্ট সেইগৰাকী টুৰিজিম এসময়ত এগৰাকীও আছিলে মানে আমি চব ইংলিছ ডিপাৰ্টমেণ্টে আৰু খালি এতিয়া বেলেগ হৈ গ'ল চ' বাকীখিনি আপোনালোকক দেখাই থাকিম লাহে লাহে চাই থাকক ভিডিঅ'টো আমি গৈ আছোঁ ইউনিভাৰ্চিটি আজি বহুত দিনৰ মূৰত ইউনিভাৰ্চিটি যাম ক্লাছ কৰিম আৰু আমাৰ মাইগ্ৰেশ্যন ছাবমিট কৰিবলৈও আছে মই একো দেখিয়ে পোৱা নাই এই কিজানি পাই গ'লোহি ইউনিভাৰ্চিটি ইজনী পিছত আহি আছে গৈ আছোঁ আমি আমাৰ ডিপাৰ্টমেণ্ট এইজনী পণ্ডিত তো এতিয়া আহি পাই গ'লোঁ ডিপাৰ্টমেণ্ট হেল্ল' হাই কৈ দিয়া হাই ক বহুত দিনৰ মূৰত কলেজ আহি কেনেকুৱা লাগিছে মোৰো একদম আহিব মন নাছিলে সঁচা কথা সঁচাকৈ চ' আমাৰ মানে এটা ক্লাছ হ'ল আৰু চ' আমাৰ এতিয়া এটা ক্লাছ হ'ল পাৰ্থিৱ ছাৰৰ ক্লাছ এটা হ'ল ওমেন্স ইউনিভাৰ্চিটিৰ ফেকাল্টিজ চিনি পালে গম পাব কোন হয় পাৰ্থিৱ ছাৰ তো আমাৰ ক্লাছ এটা হ'ল তেতিয়া আমি এনেই আড্ডা মাৰিছোঁ চবে আৰু এটা ক্লাছ আছে তাৰপিছত চাওঁ আৰু কি হয় আমাৰ একচুৱেলি ৰুটিন দিয়া নাই এতিয়ালৈকে চ' মানে এনেকেই হ'ব আৰু ক্লাছবিলাক আহি গ'লোঁ আৰু বহুত দিনৰ কাৰণে হোষ্টেল ঘৰখন বহুত মনত পৰিছে মালে মনত পৰিছে বেছি এতিয়া খুব কাম কৰিব লাগিব অকলে আমাৰ এতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ আছে তাৰমানে আমি নতুন অহাৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যন কৰাই নাছিলোঁ সেইকাৰণে এইবোৰ আমি ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এইবোৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ চবে ৰেজিষ্ট্ৰেশ্যন কৰি আছে কাৰোবাৰ হালধীয়া ফৰ্মখন কাৰোবাৰ নীলা ফৰ্মখন চিন্থিয়াক চা আমাৰ ক্লাছ খতম হৈ গ'ল আৰু আমি এতিয়া ক'ত ৰৈ আছোঁ টয়লেটত ৰৈ আছোঁ আমি টয়লেট গৈছোঁ এতিয়া বেলেগ কাম নাই আমাৰ অলপ চাইন ল'বলৈ আছে এনেকৈ কিবাকিবি সৰু সুৰা কাম আছে খাবলৈ আছে খানাটো মেইন চবে জানেই তাৰপিছতে যাম ৰুমলৈ ৰুমটো গৈ ঠিক ঠাক কৰিমগৈ মানে বিচনা চিচনাবোৰ ঠিক কৰিম মই যাতে একো ঠিক কৰা নাছিলোঁ মই আজি ৰাতিপুৱা আহিছিলোঁ ইহঁতে কালি ৰাতি আহিলে চ' ঠিক কৰিলে অলপ চ' এতিয়া যাম ৰুমলৈ কিবাকিবি খাই মেলি কি হ'ল কৈ দিয়া কিবা এটা মোৰ চেনেলটোৰ কাৰণে চব পাত্তাই নাই পাত্তাই নিদিয়ে বৰ লাজ পাইছোঁ মানে নকয় যা এইটো নিজৰ হাজবেণ্ডৰে ব্লগাৰ হয় কলা উঠিছে
হৈ গ'ল আৰু ইউনিভাৰ্চিটিৰ কাম চাম এতিয়া যাওঁগে আমি ক'ত যাম জানো কিবা এটা খাওঁগে আৰু ৰুমলৈ যাম আমি এতিয়া আহিছোঁ টাউনলৈ এতিয়া বৰুৱা চাৰিআলিৰ পৰা এইফালে পাৰ হৈ আহিলোঁ মানে কিবা এটা খাই যাওঁ ৰুমত ভাত খামগে তেনেহ'লেও কিবা এটা খাই যাওঁ আছে মোৰ লগত মোৰ ৰুমমেট তানমায়া জিলিকাই নাই ৰ'দত তাই দেখিয়ে পোৱা নাই মই এতিয়া আমি গৈ আছোঁ খাবলৈ আৰু আমি খাম ইয়াতে মাইনা ফাষ্ট ফুডত যোৰহাটত এখন বহুত মজা টেষ্টি ফাষ্ট ফুড হয় যোৰহাটৰ মানুহে চিনি পাব বিকজ ইয়াত বহুত টেষ্টি টেষ্টি খানা পায় তো ইয়াত বহুত টেষ্টি টেষ্টি খানা পায় আমি দুজনী গৈ আছোঁ এয়া আমি লৈছোঁ চিকেন ফ্ৰাইড ৰাইচ মাইনা ফাষ্ট ফুড গৈ আছোঁ আৰু চব খালোঁ মেলিলোঁ বজাৰ অলপ কৰিলোঁ কিবা কিবি কৰি পিনে এতিয়া গৈ আছোঁ ৰুমলৈ মোৰ ৰুমটো হৈছে যোৰহাট কুশল নগৰত বৰুৱা চাৰিআলিৰ পৰা বেছি দূৰ নহয় মানে খোজকাঢ়ি আহিব পাৰি আৰু 10 টকা বচাবলৈ আমি খোজকাঢ়োঁ কিন্তু খাই দিওঁ ঠিকছে দবাই তো এতিয়া আমি খোজকাঢ়ি আহি আছোঁ DCB গাৰ্লছ কলেজৰ ফালেদি যাব পাৰি আমাৰ ৰুমলৈ বেক চাইডত পৰে চ' আমি এতিয়া ৰুমলৈ গৈ আছোঁ এজনী মোৰ ৰুমমেট আৰু এজনী ৰুমমেট আছে সেইজনী তাই আজি ক্লাছ নাই তাই একচুৱেলি বেলেগ ডিপাৰ্টমেণ্ট টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট তাই আজি ক্লাছ নাই চ' তাই ৰুমত আছে নহয় তাইও ওলাই গ'ল ফোন কৰিছিলে চ' এতিয়া ৰুমত গৈ পিনে এণ্ড কৰিম আৰু ব্লগটো এইখন DCB গাৰ্লছ কলেজ দেৱী চৰণ বৰুৱা ছাত্ৰী কলেজ তাৰে চাইডেদি এনেকৈ শ্বৰ্টকাট মানে যাব পাৰি কিন্তু একচুৱেল ৰাস্তাটো ইফালে আছে মেইন ৰাস্তাটো ধলসত্ৰ প্ৰেছেদি আমি এতিয়া এনেকৈ গৈ থাকিম আৰু খোজকাঢ়ি মই এতিয়া আহি পালোঁ ৰুম মই মানে কাপোৰযোৰ সলাই ল'লোঁ কাৰণ খোজকাঢ়ি আহিছিলোঁ যে বহুত গৰম লাগি গ'ল ৰৈ মানে আকৌ ভিডিঅ'টো বনাবলৈ মানে ধৈৰ্য নহ'লে চ' মই সেইকাৰণে ফ্ৰেছে হৈ ল'লোঁ এতিয়া মই ফ্ৰেছ হ'লোঁ এজনী ৰুমমেট তাই নাম হৈছে গায়ত্ৰী টুৰিজিমৰ যোনজনী আৰু মানে যোনজনী ইংলিছৰ তাইৰ নাম হৈছে তন্ময়া তাই শিৱসাগৰৰ তাই ডিব্ৰুগড়ৰ মই শিৱসাগৰৰ এজনী ওলাই গৈছে এজনী বাথৰুমলৈ গৈছে এতিয়া মোৰ বহুত কাম আছে কি কাম আছে আপোনাক দেখামনে এখন চাওক মোৰ বিছনা এতিয়া এইখন মই ঠিক কৰিব লাগিব বস্তুবোৰ বহুত ভাগৰে লাগি গৈছে মোৰ খোজকাঢ়ি আহি বাট লাগি যাওঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে চাব মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব প্লিজ হা আৰু মই আজি ৰুমলৈ অহা ৰুমমেটকেইজনীক চিনাকি কৰি দিয়াকৈ ভিডিঅ'টো বনালোঁ পাছত ৰুমমেটৰ লগত কি কৰোঁ কি বনাই খাওঁ আমিতো নিজে বনাই খাওঁ তেতিয়া মই আপোনালোকক সেইবিলাক ভিডিঅ'ছ মই পাছত দি থাকিম লাহে লাহে যেতিয়া টাইম পাম চ' মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ একচুৱেলি মোৰ ৰুমমেট আগতে বেলেগ আছিলে দুজনী সৰু ছোৱালী আছিলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা তেহেঁতি এতিয়া ওলালে হায়াৰ ছেকেণ্ডেৰী DCBৰ পৰা চ' এতিয়া ৰুমমেট সেইকাৰণে চেঞ্জ হ'ল মোৰ নহ'লে ৰুমমেট বেলেগ আছিলে বাট ইহঁতৰ লগত মই থাকোঁতে মানে মই জানুৱাৰীতে আহিছিলোঁ ইয়ালৈ ইহঁতৰ লগত মই থাকোঁতে মই তেতিয়ালৈকে মোৰ চেনেলটো ষ্টাৰ্ট কৰা নাছিলোঁ একচুৱেলি মানে ভ্লগছ বনোৱা নাছিলোঁ চ' মই সিহঁতৰ লগত ভিডিঅ'জ দিব নোৱাৰিলোঁ আপোনালোকক বাট নিউ ৰুমমেটৰ লগত মই ভিডিঅ'জ দিছোঁ
সো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে সো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যোনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ মেক চিয়'ৰ ইউ ছাবস্ক্ৰাইব টু মাই চেনেল তাৰপাছতে ছাবস্ক্ৰাইবৰ কিনাৰ থকা যোনটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই যেতিয়াই ভিডিঅ'জ দিওঁ আপোনালোকে তাৰ নটিফিকেশ্যনছ সোনকালে পাই যায় আৰু সোনকালে মোৰ ভিউজবোৰ যাতে বাঢ়ে so that's all for today's video thank you bye bye love you all